নমস্কাৰ অন্য এটি নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আজি Lucent জিকে সিৰিজৰ 6 নম্বৰ পাৰ্টটো আৰম্ভ কৰিব ওলাইছো আগৰ পাৰ্টসমূহ যদি এতিয়াও চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া আছে চাই ল'ব পাৰিব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅসমূহৰ নটিফিকেশন পাই থাকিবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ পাৰ্টৰ প্ৰথম কোৱেশ্চনটো আছে তামাছা ইজ এ ফক ডান্স অফ হুইচ ষ্টেট তামাছা হৈছে এটা লোকনৃত্য এই লোকনৃত্যটো কোনখন ষ্টেটৰ দিছে অপচনত আছে মহাৰাষ্ট্ৰ মণিপুৰ মিজোৰাম কলকাতা শুদ্ধ উত্তৰটো হ'ব অপচন এ মহাৰাষ্ট্ৰ তামাছা হৈছে মহাৰাষ্ট্ৰৰ এটা লোকনৃত্য অৰ্থাৎ ফক ডান্স নেক্সট কোৱেশ্চনটো আছে হু ৰোট দা বুক ওৱান ইণ্ডিয়ান গাৰ্ল One Indian Girl এই কিতাপখন কোনে লিখিছিল সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি চেতন ভগত One Indian Girl এই কিতাপখন ৰচনা কৰিছিল চেতন ভগতে নেক্সট কোৱেশ্চনটো আছে ইন হুইচ ইয়াৰ ফাৰ্ষ্টলি 5-year plan started কোনটো বছৰত প্ৰথম 5-year plan অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1951 1951ত প্ৰথম 5-year plan অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰথম আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো আছে দা প্ৰয়াগ প্ৰহস্তি গিভছ ইনফৰমেশন এবাউট মিলিটাৰী কেম্পেইন অফ প্ৰয়াগ প্ৰহস্তিৰ অন্য এটা নাম আছে এলাহাবাদ প্ৰহস্তি এই এলাহাবাদ প্ৰহস্তি বা প্ৰয়াগ প্ৰহস্তিত তলত উল্লেখ কৰা কাৰ সামৰিক অভিযানৰ কথা উল্লেখ আছে অৰ্থাৎ আমি কাৰ সামৰিক অভিযানৰ কথা প্ৰয়াগ প্ৰহস্তিৰ দ্বাৰা গম পাও অপচনত আছে অশোকা সমুদ্ৰগুপ্ত শ্ৰীগুপ্ত চন্দ্ৰগুপ্ত শুদ্ধ উত্তৰটো হ'ব অপচন বি সমুদ্ৰগুপ্ত প্ৰয়াগ প্ৰহস্তিৰ পৰা আমি সমুদ্ৰগুপ্তৰ সামৰিক অভিযানৰ কথা গম পাও নেক্সট কোৱেশ্চনটো আছে দা কনসেপ্ট অফ ওয়েলফেয়াৰ ষ্টেট ইজ ইনক্লুডেড ইন দা কনস্টিটিউশন অফ ইণ্ডিয়া ইন ওয়েলফেয়াৰ ষ্টেট অৰ্থাৎ কল্যাণকামী ৰাষ্ট্ৰৰ কথা আমাৰ সংবিধানৰ ক'ত উল্লেখ কৰা আছে অপচনত আছে সিটিজেনশিপ ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটি ডিপিএসপি শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডিপিএসপি অৰ্থাৎ ফুল ফৰ্মটো হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডিপিএসপি মানে হৈছে নিৰ্দেশাত্মক নীতি ডিপিএসপি বা নিৰ্দেশাত্মক নীতিসমূহত ওয়েলফেয়াৰ ষ্টেট অৰ্থাৎ কল্যাণকামী ৰাষ্ট্ৰৰ কনসেপ্টটো ইনক্লুড কৰা হৈছে Next question Ustad Bismillah Khan associated with which musical instrument Ustad Bismillah Khanor কথা আমি নিশ্চয় সকলোৱে শুনিছো তেখেত কোনটো মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ লগত জড়িত আছিল অপচনত আছে তবলা সেনাই বিনা পুংগি শুদ্ধ উত্তৰটো হ'ব অপচন বি সেনাই উস্তাদ বিসমিল্লাহ খান সেনাই বাদক আছিল নেক্সট কোৱেশ্চন বাটাৰফ্লাই has dash number of legs পখিলা কেখন ঠেং থাকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 6 নেক্সট কোৱেশ্চন the minimum distance of between the sun and the earth occurs on পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কেতিয়া কম হয় মিনিমাম ডিসটেন্স অৰ্থাৎ কেতিয়া আটাইতকৈ দূৰত্ব কম হয় শুদ্ধ উত্তৰটো হ'ব অপচন এ জানুৱাৰী 4 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয় নেক্সট কোৱেশ্চন হুইচ গ্যাস ইজ ইউজড ইন চিপছ পেকেটত কি গ্যাস ব্যৱহাৰ কৰা হয় চিপছ পেকেট বিলাক যে ফুলি থাকে ইয়াৰ বাবে কি গ্যাস ব্যৱহাৰ কৰা হয় উদিছে অপচনত আছে অক্সিজেন নাইট্ৰজেন মিথেন হাইড্ৰজেন শুদ্ধ উত্তৰটো হ'ব অপচন বি নাইট্ৰজেন গ্যাস চিপছৰ পেকেটত নাইট্ৰজেন গ্যাস ব্যৱহাৰ কৰা হয় Next question Article 31 has been removed from fundamental rights in which year Article 31 ত কি আছে Article 31 ত আছিল সম্পত্তিৰ অধিকাৰ অৰ্থাৎ right to property এই right to property আমাৰ fundamental right অৰ্থাৎ মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে কেতিয়া উঠাই দিয়া হৈছিল সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1978 ৰ 44th amendmentত Article 31 আমাৰ fundamental rightৰ পৰা উঠাই দিয়া হৈছিল Next question Maldives parliament is known as Maldives parliament কি বুলি জনা যায় অপচনত আছে দুমা মজলিস সোৰা কংগ্ৰেছ শুদ্ধ উত্তৰটো হ'ব অপচন বি মজলিস মালদ্বীপৰ পাৰ্লিয়ামেন্টক মাজলিস বুলি জনা যায়
আৰু অপশ্যন এত থকা দুমা হৈছে ৰাছিয়াৰ পাৰ্লিয়ামেণ্ট তাৰপিছত চিট আছে চৰা হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেণ্ট তাৰপিছত আছে ডি কংগ্ৰেছ হৈছে ইউএছএৰ পাৰ্লিয়ামেণ্ট কেতিয়াবা সুধিব পাৰে মনত ৰাখি ল'ব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰেঞ্জ ইজ ন'ন এজ হিমাদ্ৰী তলত উল্লেখ কৰা কোনটো ৰেঞ্জ অৰ্থাৎ পৰ্বতমালাক হিমাদ্ৰী বুলি জনা যায় অপশ্যনত আছে ট্ৰান্স হিমালয়া শিৱালিক মিডিল হিমালয়া গ্ৰেটাৰ হিমালয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্ৰেটাৰ হিমালয়াক হিমাদ্ৰী বুলি জনা যায় নেক্সট কুৱেশ্যন জণ্ডিছ ইজ এছ'চিয়েটেড উইথ হুইচ অৰ্গেন জণ্ডিছ কোনটো অংগৰ লগত জড়িত অপশ্যনত আছে কিডনী লাংছ লিভাৰ ষ্টমাছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লিভাৰ জণ্ডিছ লিভাৰৰ লগত জড়িত জণ্ডিছ এটা ৰোগ এই ৰোগটো ক'ত হয় লিভাৰত হয় নেক্সট কুৱেশ্যন এয়াৰ ফ'ৰ্চ ডে ইজ চেলিব্ৰেটেড অন বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 অক্টোবৰ 8 অক্টোবৰ তাৰিখে বায়ুসেনা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন হু ৱাজ ডিজাইনড এজ এ কমাণ্ডাৰ ইন চিফ ইন আকবৰছ কোৰ্ট আকবৰৰ কোৰ্টৰ কমাণ্ডাৰ ইন চিফ কোন আছিল কাক কমাণ্ডাৰ ইন চিফ সজোৱা হৈছিল আকবৰৰ কোৰ্টত অপশ্যনত আছে শ্বাহজাহান মানসিং বাহলোল লোডি আকবৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানসিং আকবৰৰ কোৰ্টৰ কমাণ্ডাৰ ইন চিফ আছিল মানসিং নেক্সট কুৱেশ্যন মুণ্ডা ইজ দ্য মেইন ট্ৰাইব অফ হুইচ ষ্টেট মুণ্ডা হৈছে এটা ট্ৰাইব আৰু এই ট্ৰাইবটো এটা মেইন ট্ৰাইব কোনখন ষ্টেটৰ শুদ্ধ উত্তৰটো হ'ব ঝাৰখণ্ড মুণ্ডা হৈছে ঝাৰখণ্ডৰ এটা মেইন ট্ৰাইব নেক্সট কুৱেশ্যন হায়েষ্ট কণ্ট্ৰিবিউশ্যন ষ্টেট ইন জিডিপি মানে হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট জিডিপিত কোনখন ষ্টেটৰ কণ্ট্ৰিবিউশ্যন আটাইতকৈ বেছি সুধিছে অপশ্যনত আছে তামিলনাডু মহাৰাষ্ট্ৰ চেন্নাই কলকাতা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যন হু এষ্টাব্লিছ আগ্ৰা চিটি আগ্ৰা চহৰখন কোনে স্থাপন কৰিছিল আহি থাকে এইটো প্ৰশ্ন অপশ্যনত আছে আকবৰ বাহলোল লোডি অশোকা সিকান্দাৰ লোডি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সিকান্দাৰ লোডি আগ্ৰা চহৰখন প্ৰতিষ্ঠা কৰিছিল সিকান্দাৰ লোডিয়ে নেক্সট কুৱেশ্যন কেশৰী নিউজ পেপাৰ ৱাজ ইন্ট্ৰডিউচ বাই হোম কেশৰী হৈছে এখন নিউজ পেপাৰ আৰু এই নিউজ পেপাৰখন কোনে ইন্ট্ৰডিউচ কৰিছিল সুধিছে অপশ্যনত আছে বিজি তিলক উমেশ চন্দ্ৰ বেনাৰ্জী এনি বেচেণ্ট মহাত্মা গান্ধী শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজি তিলক অৰ্থাৎ বাল গংগাধৰ তিলক কেশৰী নিউজ পেপাৰখন ইন্ট্ৰডিউচ কৰিছিল বাল গংগাধৰ তিলকে নেক্সট কুৱেশ্যনটোত আছে ইন হুইচ ইয়াৰ মাইক্ৰ'ছফ্ট ৱাজ এষ্টাব্লিছ মাইক্ৰ'ছফ্ট কেতিয়া এষ্টাব্লিছ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1975 মাইক্ৰ'ছফ্ট এষ্টাব্লিছ কৰা হৈছিল নেক্সট কুৱেশ্যন ফ্ৰম দ্য হাৰ্ট ইজ এ বায়'গ্ৰাফি অফ হোম ফ্ৰম দ্য হাৰ্ট এখন বায়'গ্ৰাফি হয় কাৰ বায়'গ্ৰাফি হৈ দিছে অপশ্যনত আছে শচীন তেণ্ডুলকাৰ এম এছ ধোনী সৌৰভ গাংগুলী কপিল দেৱ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কপিল দেৱ ফ্ৰম দ্য হাৰ্ট এইখন হৈছে কপিল দেৱৰ বায়'গ্ৰাফি নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ৰিলিজন অফ ৱৰ্ল্ড ইজ পৃথিৱীৰ প্ৰথম ধৰ্ম কোনটো জৈনিজিম শিখ হিন্দুইজিম বুদ্ধিজিম শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিন্দুইজিম হৈছে পৃথিৱীৰ আটাইতকৈ প্ৰথম ধৰ্ম নেক্সট কুৱেশ্যন হুইচ প্লেনেট কণ্টেইনছ অনলি ওৱান ছেটেলাইট তলত উল্লেখ কৰা কোনটো গ্ৰহৰ এটা মাত্ৰ উপগ্ৰহ আছে অপশ্যনত আছে মাৰ্কিউৰী আৰ্থ জুপিটাৰ মাৰ্চ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্থ মানে হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ আছে আৰু পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে মুন অৰ্থাৎ চন্দ্ৰ নেক্সট কুৱেশ্যন হুইচ মোগল এম্পায়াৰ ৱাজ ইলিটাৰেট কোনজন মোগল সম্ৰাট অশিক্ষিত আছিল অপশ্যনত আছে শ্বাহজাহান আকবৰ অশোকা জাহাংগীৰ ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি আকবৰ আছিল অশিক্ষিত নেক্সট কুৱেশ্যন অল ডক্টৰছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট অল ডক্টৰ ডে বিশ্ব চিকিৎসক দিৱস কেতিয়া পালন কৰা হয় সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1 জুলাই তাৰিখে অল ডক্টৰ ডে হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন পেংগং লেক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট
পেংগং লেক কোনখন ষ্টেটত অৱস্থিত সুধিছে অপশ্যনত দিছে গুজৰাট লাডাখ লথাল লাহোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাডাখ পেংগং লেক ক'ত আছে লাডাখত নেক্সট কুৱেশ্যন দেয়াৰ আৰ হাউ মেনি প্লেয়াৰ্ছ ইন জিমনাষ্টিকত কেইজন প্লেয়াৰ থাকে সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 জিমনাষ্টিকত 8জন প্লেয়াৰ থাকে অৰ্থাৎ খেলুৱৈ থাকে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ব্লাড ইন হোল হিউমেন বডি মানুহৰ দেহত তেজৰ শতাংশ কিমান তেজৰ পৰিমাণ কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7% নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ মালগুডি ডেইজ এই কিতাপখনৰ লেখক কোন সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ কে নাৰায়ণ এই কুৱেশ্যনটো ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সামতো আহিছিল গতিকে মনত ৰাখিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল এই লুচেণ্ট জিকে সিৰিজটো চাই আপোনালোকে কেনে পাইছে জনাবচোন আৰু এই সিৰিজটো কন্টিনিউ কৰিব লাগে যদি কমেণ্ট কৰি জনাব ধন্যবাদ